Hello friends, welcome back to my channel. Namaskar, moi Manakhi Pukane, মোৰ YouTube channel Manakhi Entertainment le সকলোকে স্বাগতম জনাইছো। খবৰ বাৰু সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজি মই বহুত দিনৰ মূৰত আপোনালোকলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ ওলাইছো আৰু চাদৰ মেখেলা পিন্ধি গামোচা চামোচা লৈ ওলাইছো গম পাইছে চাগৈ হয় আজি অৰ্থাৎ 5 মাৰ্চৰ পৰা 12 মাৰ্চলৈ আমাৰ নামঘৰত 7 দিনীয়া ভাগৱত পাঠ চলিব অখণ্ড ভাগৱত পাঠ আৰু তাত কি কৰা হয় মই ভকত বৈষ্ণৱসকলক দেখাবলৈ চেষ্টা কৰিম সকলো ভকত একলগ হৈ ভাগৱত পঢ়িব কিমান ভাল লাগিব নহয়নে কলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গেট ষ্টাৰ্টেড সো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছো মোৰ লগত আছে বয়টা হাই কৈ দিয়া জনী ভন্টি মা আহিছে আৰু তাৰ পৰা আপোনালোকক একেবাৰে গৈ মই নামঘৰত লগ পামগৈ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাওঁ तुहारी चरण रेणु शतपुति बार एक करूँ प्रणाम গাড়ীখনে ভকতসকল বহিবলৈ ধাৰি পাৰি থোৱা আছে এপিনে গাঁৱৰ সৰু সৰু ছোৱালীবোৰ বহি আছে তাৰ পৰা এয়া এনেদৰে অকণমান এডোখৰ সজোৱা হৈছে সেয়া তাৰ পৰা চাকি জ্বলাব দেখিছেনে মানুহ অহা নাই এতিয়া আহিব আৰু এইপিনে কল কমলা আপেল কুঁহিয়াৰ এইবিলাক কাটি আছে প্ৰসাদৰ কাৰণে নাৰিকল দেখিছেনে ইয়াত ফুলদানি সজাই থৈছে তাৰপৰা কালি পানী তুলিবলৈ গৈছে তাত পানী দি থৈছে আৰু ইয়াত 20 গছি চাকি জ্বলাব আৰু এয়া হৈছে আমাৰ মণিকূট আৰু ইয়াত মাহ প্ৰসাদ আছে আৰু এয়া হৈছে পাঁচমুখীয়া সৰ্প তাৰ পৰা ইয়াত ভকতক সম্বৰ্ধনা জনাবৰ বাবে গামোচা চেলেং এইবিলাক উলিয়াই আছে এতিয়া সম্বৰ্ধনা অনুষ্ঠানো আৰম্ভ হ'ব আৰু এয়া হৈছে এনেকৈ নামঘৰৰ বস্তু থোৱা তাৰ পৰা ইয়াৰ ৰান্ধনি হাত এইপিনে মানে খোৱা বস্তু আৰু হেৰি কৰা খাবলৈ তাৰপৰা এয়া ভকতৰ জিৰণি কোঠা ইয়াত ভকতসকল আছে তাৰপৰা ককা এয়াই আৰু আমাৰ নামঘৰ পতাকা উত্তোলন আগতে হৈ গৈছে সেয়েহে মই অকল পতাকাখনকে দেখুৱাই দিছোঁ মানে যেতিয়া পতাকা উত্তোলন কৰিছিলে মই অহা নাছিলোঁ এয়া আলহীক চাহ ভাত যোগান ধৰা ঠাই সকলোৱে চাহ খাইছে তাৰপৰা এয়া ৰান্ধনি হাল আলু বইল কৰি আছে কোমল চাউল খাবৰ কাৰণে এতিয়া সকলোৱে সেৱা লৈছে একেলগে সকলো সবাৰে পাৱৰ পদৰ ধূলা ফিৰে তুলি লৈছোঁ আপোনালোকক যিমতভাৱে আমি আখনা বিৱৰণ তুতি নিবেদন বঢ়া পতা হৈছে সেইখিনি আপোনালোকে নিজ গুণে সম্পূৰ্ণ প্ৰসন্ন লভিব আমি তিনিটি কাৰ্যসূচীৰ পাছত প্ৰভু ভগৱন্তৰ অৰ্চনৰ বাবে এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গ'ল মই এইটো অলপ ফাষ্ট কৰি দিছোঁ ৰঞ্জিত শইকীয়াদেৱক সমনা জনাবৰ কাৰণে উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত তীৰেশ্বৰ গগৈদেৱক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনালোঁ ভাগৱত ভাগ মণিকূটৰ পৰা উলিয়াই আনিবলৈ লগতে এই চাকিখন জ্বলাবলৈ সকলোৱে দবা শংখ খোল তাল বজাই উৰুলিৰ প্ৰতিধ্বনিৰে গোটেই
নামঘৰটো সুন্দৰ কৰি পেলাইছে আৰু এতিয়া ভাগৱত ভাগ মণিকূটৰ পৰা উলিয়াই নিব, লগতে চাকি গছো জ্বলাব। এই মহান ভাগৱত ভাগ মণিকূটৰ পৰা উলিয়াই আনোতে ভকতসকলে দবা, শংখ, খোল, তাল, উৰুলি আদিৰ হৰিধ্বনিৰে ভাগৱত ভাগ মণিকূটৰ পৰা উলিয়াই অনা হৈছিল। আৰু শোভাযাত্ৰা কৰিব লাগিছিল যদিও আমাৰ শোভাযাত্ৰা কৰা নহ'ল, সেয়েহে ভাগৱত ভাগ উলিয়াই আনি নামঘৰতে 3 পাক ঘূৰোৱা হ'ল। তেনেদৰে আমাৰ শোভাযাত্ৰা হৈ গ'ল। আৰু যেতিয়া শোভাযাত্ৰা কৰা হৈছিল তেতিয়া ভকত বৈষ্ণৱসকলৰ ভৰিত সেৱা কৰি সকলোৱে তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছিল। ময়ো তেওঁলোকক ভৰিত ধৰি সেৱা কৰিলোঁ, কিন্তু সেইডোখৰ ভালদৰে উঠোৱা নহ'ল। যিহেতু মই এখন হাতে মোবাইল লৈ আছিলোঁ আৰু এখন হাতে সেৱা কৰিছোঁ, তেতিয়া কেনেদৰে দেখুৱাম, নহয় জানো? আৰু এতিয়া সকলো ভকত বৈষ্ণৱে নামঘৰত এনেদৰে 3 পাক ঘূৰাব আৰু খোল বজাইছে, এজনে হৰিনাম গাইছে, সকলোৱে হাত তালি বজাইছে, নহয়নে বাৰু? কিমান যে সুন্দৰ এটা পৰিৱেশ গঢ়ি উঠিছিল। এনেদৰে নামঘৰতে 3 পাক ঘূৰাই ভাগৱত ভাগ প্ৰতিষ্ঠা কৰা হ'ল। মই অকণমান এইডোখৰ ফাষ্ট কৰি দিছোঁ, কিয়নো বহুত দীঘল হৈ গৈছে ভিডিঅ'টো, সেয়েহে অকণমান মাতটো আৰু হেৰি হৈছে। আৰু যদি মোৰ কথাখিনি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে যাতে মোক ক্ষমা কৰি দিব। আৰু যদি আজি মোৰ চেনেলটোত কোনোবা নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই যাব। শোভাযাত্ৰা কৰাৰ পিছত এতিয়া প্ৰসংগ কৰা হৈছে। সকলো ভকতে হৰিনাম গাইছে, হাত তালি বজাইছে, নহয়নে বাৰু? কৰা দেৱ অগতিৰ শৰীৰত গুইজলিঙ নাভি যদি অলপ ভালকে ধোৱা।
দোকানখন উঠাই নি এতিয়া যিহেতু ৰাতি হৈ গ'ল আৰু ৰাতি এতিয়া সকলো মানে ৰাস্তাত চাকি জ্বলোৱা হয়। চাকি জ্বলাবলৈ ময়ো গৈছিলোঁ, কিন্তু চাকি যেতিয়া জ্বলাব গৈছিলোঁ তেতিয়া মোৰ হাতত মানে মোবাইলটো নাছিল, সেয়েহে ভিডিঅ' কৰা নহ'ল। এতিয়া চাকি জ্বলোৱাৰ পাছত অকণমান এনেই আৰু ভিডিঅ' কৰি আনিছোঁ। বহুত ভাল লাগিছিলে যেতিয়া গোটেই ৰাস্তাটো পোহৰ হৈ গৈছিলে। এইজনী মই এয়া এন্ধাৰ মানে আছে আৰু লগত মোৰ, কিন্তু আপোনালোকে এন্ধাৰ দেখিছে। মানে চাকিবিলাক নুমাই গ'ল, তেল শেষ হ'ল, ক'ৰবাত শলিতা নাইকিয়া হ'ল, গতিকে সেইখিনি আমি দিবলৈ আহিছোঁ। আৰু মই পোহৰ লৈছোঁ এই চাকিটোৰ পৰা, নহ'লে একদম আন্ধাৰ। দিয়া মই ভিডিঅ'টো আৰু আমাৰ ভাগৱতৰ সামৰণি পৰিল আজি। আৰু এয়া ৰাতি ভাওনা প্ৰদৰ্শন হ'ল নিসিংহ মুৰাৰী নামৰ ভাওনাখন। আৰু এয়া মাতি অনা ভাওনা হয়, যোৰহাটৰ শ্ৰেষ্ঠ দলপাত্ৰ মানে মানুহসকলৰ দ্বাৰা পৰিৱেশন কৰা এখন ভাওনা। আৰু তাৰ কিছু দৃশ্যাংশ মই মোৰ কেমেৰাত বন্দী কৰিলোঁ, সেয়া আপোনালোকক অলপ দিব চেষ্টা কৰিলোঁ।
স্বরূপে ভইলা তুমি এলিলা দন্তর কারে দে Thank you.